ছাত্ৰীসকল আমি আজি তোমালোকৰ এটা নতুন পাঠ লৈ পেলাই আহিছো যোৱা ক্লাছত মই তোমালোকক কৈছিলো অৱতল মানে অৱতল বা উত্তল দাপোনৰ যিবিলাক ৰশ্মি চিত্ৰ ৰশ্মি বিলাকৰ মানে ধৰ্ম বিলাক কেনেকুৱা কোন ফালে আহিলে কেনেকৈ যায় কোৰ ফালে যায় সেই বিষয়ে আমি আলোচনা কৰিছিলো এতিয়া আমি আজি অৱতল দাপোনেনো কেনেকৈ প্ৰতিবিম্ব গঠন কৰে কোট থাকিলে কেনেকৈ প্ৰতিবিম্ব গঠন কৰিব তাৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া অৱতল দাপোনে গঠন কৰা প্ৰতিবিম্ব ঠিক আছে এতিয়া অৱতল দাপোন এখন ললো এইখন আমাৰ অৱতল দাপোন ঠিক আছে এতিয়া এডাল হৈছে মুখ্য অক্ষ হল এটো হৈছে সি এটো এফ ফোকাস ফোকাসটো অকণমান ইফালে হ'ব দেই এইটো ফোকাস এটো হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ এনেকৈ কৰি পেলাই লৈছো আৰু হল এতিয়া কি হল অখিমত সাপোজ আমাৰ এটা লক্ষ্য বস্তু আছে হি চাবা দেই মুখ্য অক্ষৰ মানে মুখ্য অক্ষডাল এনেকুৱা নহয় মুখ্য অক্ষৰ মানে ওপৰৰ ফালে যিমান দূৰত আছে তলৰ ফালেও হিমান দূৰত আছে আৰু ই কোড আছে অখিমত আছে অখিমত ঠিক আছে এতিয়া অখিমৰ পৰা এইখন যিখন অৱতল দাপোন এই অৱতল দাপোন এইখন এম এন ঠিক আছে এইটো পি বুলি কয় এইখনত আপতিত হ'ব এইখিনি মই ড্ৰেছ দিছো মানে এইটো হৈছে অখিমত গতিকে ই গৈ হেৰি কৰিলে মুখ্য অক্ষৰ সমান্তৰালভাৱে গ'লে কি হয় ফোকাছৰ মাজেৰে গুচি যায় স্কেল পাত আজি মোৰ নাই দেই এইয়া ফোকাছৰ মাজেৰে পোনকৈ কৰিবা দেই স্কেল পাত লৈ পেলাই কৰিবা ফোকাছৰ মাজেৰে গুচি গ'ল হয়নে তাৰ পাছত নেক্সট তলৰ ফালৰ পৰা গৈ মানে কি হৈছে মুখ্য অক্ষৰ ওপৰৰ ফালে যিমান ওখ তলফালেও সিমান গতিকে ই গৈ ইয়াত লাগি পেলাই মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈছে ইও আকৌ কি হ'ব গৈ পেলাই এনেকৈ ফোকাছৰ মাজেৰে এনেকৈ পাৰ হৈ যাব ঠিক আছে এতিয়া চাবা তোমালোকে নটিচ কৰিছা এইটো তলৰ পৰা গৈ এনেকৈ ওপৰলৈ গুচি গৈছে এইটো ওপৰৰ পৰা গৈ পেলাই এনেকৈ তললৈ গুচি গৈছে মানে কি হৈছে এই ৰশ্মিবিলাক এইটো এৰ পৰা গৈছে মানে মূৰটোৰ পৰা গৈ পেলাই ৰশ্মি কি হৈছে তললৈ গুচি গৈছে আৰু এইটো ভৰি মানে প্ৰতিবিম্বটোৰ তল ছাইডৰ পৰা গৈ ওপৰলৈ গুচি গৈছে মানে গতিকে আমি কি ক'ম আমাৰ যিটো প্ৰতিবিম্ব হ'ব প্ৰতিবিম্বটো ক'ত কটাকটি কৰিছে ৰশ্মিবিলাকে এই কোণত কটাকটি কৰিছে ফোকাছত গতিকে আমাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব এইটো হৈছে ফোকাছত গঠন হ'ব আৰু ই কেনেকুৱা ইয়াক আমি এনেকৈ জইন কৰি দিব পাৰোঁ আৰু দেই এইটো জইন কৰি দিয়া থাকে আৰু ঠিক আছে এতিয়া আমাৰ যিটো প্ৰতিবিম্বৰ প্ৰকৃতিটো কেনেকুৱা পালা প্ৰকৃতি হ'ল প্ৰতিবিম্ব গঠন ক'ত হ'ল ফোকাছত প্ৰতিবিম্ব গঠন হয় তাৰ পাছত আৰু আকাৰটো কিমান মানে সৰু গৈ পেলাই একদম এইটো ঘৰত একদম বিন্দু সম একদম অতি সংকুচিত প্ৰতিবিম্বৰ আকাৰ এই তলফালে লিখো 1 নম্বৰ এইটো পালা 2 নম্বৰ প্ৰতিবিম্ব আকাৰ অতি সংকুচিত মানে আৰু ইয়াক আমি বিন্দু সম বুলিও আমি কম বিন্দু সম মানে বিন্দুৰ নিচিনা আৰু ই সঁচাসঁচিকে পোহৰ ৰশ্মিবিলাক ইয়াত লগ লাগিছে হয়নে আমি বহাই মেলি দিব লগা হোৱা নাই গতিকে প্ৰতিবিম্বৰ প্ৰকৃতি কি ই প্ৰতিবিম্ব হট তাৰ পাছত কৈছো নহয় এই মূৰৰ পৰা যোৱাটো তললৈ গৈছে গতিকে এইটোক আমি কি বুলি ক'ম উলুটা বুলি ক'ম ই উলুটা ঠিক আছে গতিকে অখিম দূৰত্বত যদি এটা লক্ষ্য বস্তু থাকে মুখ্য অক্ষৰ মানে দুইফালে যদি সমানকৈ থাকে তেতিয়াহ'লে প্ৰতিফলনৰ পাছত কি হয় অৱতল দাপোনত প্ৰতিফলন হোৱাৰ পাছত ই যিটো প্ৰতিবিম্ব গঠন কৰে ফোকাছত গঠন কৰে আৰু ইয়াৰ আকাৰ একদম সৰু হয় ঠিক আছে ধন্যবাদ